গুড মৰ্নিং গাইজ পোনপ্ৰথমে সকলোকে অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আজি গৰু বিহু সেয়েহে পাপাই লাও বেঙেনা কেৰেলা হালধি থেকেৰা আদিবোৰ কাটি আছে চাকমাৰি শিঙিবৰ বাবে আৰু আপোনালোকেও ঠিক এনেদৰে গৰু বিহুৰ দিনাখন চাকমাৰি শিঙি পাইছেনে যদি চাকমাৰি শিঙি পাইছে কমেণ্টত জনাব এয়া মই আৰু পাপাই চাকমাৰি শিঙি আছোঁ এয়া মোৰ আৰু পাপাৰ লগতে আমাৰ দাদাও চাকমাৰি শিঙি আছে আৰু গাইজ আমাৰ ইয়াত গৰু বিহুৰ দিনাখন কণী যুঁজৰ খেল খেলা হয় আপোনালোকৰ তাত কি কি খেল হয় আপোনালোকে কমেণ্ট কৰি জনাবচোন আৰু গাইজ এতিয়া সময় হ'ল পথাৰলৈ যাবলৈ সেয়েহে গাইজ ভিডিঅ'টো শেষৰলৈকে চাব আৰু গাইজ চাওকচোন গৰু বিহুৰ দিনাখন আমাৰ গাঁৱত কিমান যে ফূৰ্তি কৰা হয় ওয়ে বুলে বিহু সেক 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 সেকি ধিনকিতি ধিনকিতি ধিন দাও দাও ও হে বুলে বিহু সেক 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 সেকি ধিনকিতি ধিনকিতি ধিন দাও দাও ধিনকিতি ঢুলে বাও ওই তি তি তলপে পাবা ডাঙৰ মা সৰু মা ৰুণু মা জুনু মায় সবে মিলি বিহুকে গা সবে মিলি বিহুকে গা আৰু গাইজ আপোনালোকে জানেই নহয় গৰু বিহুৰ দিনাখন গৰুৰ কুশলৰ কামনাৰে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যায় মাৰে সৰু বাপেৰে সৰু তই হবি পৰ্বৰ গৰু বুলি কৈ এই গীতটি গাই গৰুৰ গাত চাট মাৰি মৰা হয় আৰু সেই চাট মাৰিত লাও বেঙেনা কেৰেলা হালধি থেকেৰা আদিবোৰ মৰা হয় যাতে গৰুৰ কোনো বেমাৰ বিঘিনি নোহোৱাকৈ গোটেই বছৰটো ভালে কুশলে পাৰ হৈ যায় বুলি আলু গুটি পিটিকা টিকটিকি মইনা বাখৰ টকালি ঐ টিকটিকি মইনা বাখৰ তোমাৰ যিহে চেহেৰা ঐ টিকটিকি মইনা বাখৰ চালে চকুৰুৱা টিকটিকি মইনা বাখৰ মিলালেহে মিলিব আৰু গাইজ আজিলৈ ইমানেই আছিল বাই বাই ঐ লগৰীয়া লগত লৈ ছোৱালী চাবলৈ পালোগৈ দুলীয়া জান তাইৰ যিহে চাৱনী যেন বনৰ বাঘিনী একে থাপে ছিঙিব কানে মই